Assalamualaikum, namaskar. মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো। সকলোকে মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জনালো। হ্যাপি ঈদ মুবাৰক। আৰু আজি আমি ঈদৰ দিনাই কৰবাত গৈ আছো, আপোনালোকক দেখাম, চাই থাকিব মোৰ চেনেলটো। আমি আজি কৰবাত গৈ আছো, আজি ঈদৰ দিনা আমি আমাৰ ৰুমত নাই দেই, আজি আমি বেলেগত ঈদ কৰিম। গৈ আছো। प्रथमबार मैं घर बाहर ईद करिम तो बहुत बेया लगी आछे। सो मोर हाजबेंडर माने फ्रेंडर घरत गई आछो। आज आमी तात एकेलगे ईद करिम। अकले अकले ভাল नालागे न ईद करि। ইয়াত আহি আমি বহুত কিবা কিবি খালো, চেৰ খুৰমা, মিঠাই এইবিলাক খালো। আৰু এতিয়া লাঞ্চ টাইম, এতিয়া লাঞ্চৰ কাৰণে বহুত কিবা কিবি বনাইছে। ইয়াত দেখিছেনে কিমান বনাইছে। এতিয়া আমি লাঞ্চ কৰোঁ, পিছত আপোনালোকক লগ পাম। চাই থাকিব মোৰ চেনেলটো। লাঞ্চ কৰি অলপ ৰেষ্ট লৈ এতিয়া আমি ওলাই গৈ আছোঁ। মোৰ লগত হাজবেণ্ড আছে। ঈদ বুলি আমি আজি স্পেচিয়েল ঠাই এটাত যাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, আমি ক'ত যাওঁ। লালবাগ গাৰ্ডেনত এয়া চাওক, ইমান দীঘল লাইন হয়, শাৰী পাতি থিয় হৈ আছোঁ। টিকটৰ কাৰণে চব থিয় হৈ আছে। ইমান ভিৰ, বাপৰে। এণ্ট্ৰি কৰিলোঁ আৰু মানে প্ৰায় 15 মিনিটমান পিছত আমি টিকট পাই গ'লোঁ। এতিয়া আমি স্কুটিটো ক'ৰবাত পাৰ্ক কৰিম। ইমান ভিৰ হয়, ঈদৰ কাৰণে চাগে আজি বহুত ভিৰ হৈছে। ফাইনেলি আমি পাৰ্কখনৰ ভিতৰত সোমালোঁ। এতিয়া চাওঁ আহক পাৰ্কখনত কি কি আছে। এজোপা গছ দেখিলোঁ। আগতে মই এনেকুৱা পাতৰ গছ দেখিছোঁ, কিন্তু এনেকৈ ৰোৱা দেখা নাই। এনেকৈ এডাল এডালকৈ দীঘল হৈ গৈছে। আৰু এজোপা গছ দেখিলোঁ। এজোপা গছৰ কি নাম হয় মই নাজানো। কোনোবাই জানিলে কমেণ্ট ছেকশ্যনত জনাবচোন। ডাঙৰ হৈ আমি আহি আছোঁ শেষ কৰিব পাৰিম। পাৰ্কখনৰ মোৰ আটাইতকৈ বেছি ভাল লগা পাৰ্ট এইটো হয়। চাওকচোন ফুলখিনি কিমান ধুনীয়া লাগিছে। মাজৰখিনি বেলেগ, ছাইডৰখিনি বেলেগ হয়। ইমান ডাঙৰ হয় গাৰ্ডেনখন, বাপৰে শেষ কৰিব পৰা নাই চাইছোঁ।
গছবিলাক ইমান ধুনীয়াকৈ মেইনটেইন কৰিছে, ইমান ধুনীয়াকৈ কাটি পেলাই ডিজাইন কৰি ৰাখিছে। গোটেইবিলাক সেউজীয়াই হয়, বহুত ভাল লাগিছে ইয়াৰ পৰিৱেশটো। এনেই চাগে ইমান মানুহ নাথাকে, কিন্তু এতিয়া ঈদ আজি যে ঈদৰ কাৰণে বহুত মানুহ আহিছে। গছজোপা চাওকচোন কেনেকুৱা আকাৰত ডাঙৰ হৈছে, বেলেগ গছবিলাকতকৈ অলপ বেলেগ হয়। এইটো ৱাটাৰফল হয়, চাওক কিমান ধুনীয়া লাগি আছে পানীবিলাক দেখি। আৰু এই চৰাইজনী যে এইটো আৰ্টিফিচিয়েল যেন লাগে, একচুৱেলি অৰিজিনেল হয়। চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে। পাৰ্কখনত আমি প্ৰায় 2 ঘণ্টামান থাকিলোঁ, তথাপিও গোটেই চাই শেষ কৰিব নোৱাৰিলোঁ। আৰু বতৰটো বহুত বেয়া বাবে আমি এতিয়া ৰুমলৈ যাওঁগৈ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।